অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাজ বিজ্ঞানৰ পাঠ 18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবদ্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিম। দেশৰ উৎপাদন বৃদ্ধিত প্ৰাকৃতিক সম্পদৰ লগে লগে প্ৰয়োজন হয় উপযুক্ত আৰু কৌশলী মানৱ সম্পদৰ। আমাৰ চৰকাৰেও মানৱ সম্পদ উন্নয়ন বিভাগৰ জৰিয়তে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন কৰিবলগীয়া কথা এয়ে যে চৰকাৰৰ ভিন্নমুখী প্ৰচেষ্টা স্বত্বেও আমাৰ দেশত মানৱ সম্পদ উন্নয়নৰ দিশটো ঠন ধৰি উঠিব পৰা নাই। এই প্ৰচেষ্টাৰ বাটত বহুতো কাৰকে অন্তৰায় হিচাপে থিয় দিছে। এই পাঠৰ জৰিয়তে মানৱ সম্পদ উন্নয়নৰ কিছুমান বিশেষ অসুবিধা আলোচনা কৰিম আৰু দ্বিতীয় ভিডিঅ'টোত মানৱ সম্পদ উন্নয়নত চৰকাৰে লোৱা ভূমিকাসমূহৰ বিষয়ে আলোচনা কৰিম। অধিক জনসংখ্যা, পুঁজিৰ অভাৱ, নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, কুসংস্কাৰ, বিষমতা আদি কাৰকে আমাৰ দেশৰ মানুহ উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি উঠিব পৰা নাই। আহাচোন এই বিষয়ে চমুকৈ আলোচনা কৰোঁ। অধিক জনসংখ্যা মানৱ সম্পদ উন্নয়নৰ এটা অন্যতম বাধা হিচাপে চিহ্নিত হৈছে। অত্যাধিক জনসংখ্যাক শিক্ষা দি সম্পদলৈ ৰূপান্তৰ কৰা সহজসাধ্য নহয়। মানৱ সম্পদৰ উন্নয়ন ঘটাবলৈ হ'লে জনসংখ্যা বৃদ্ধিৰ এই দ্ৰুত হাৰ হ্ৰাস হ'ব লাগিব। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰক হ'ল শিক্ষা, স্বাস্থ্য আৰু অন্যান্য পৌৰ সুবিধাৰ ব্যৱস্থা। কিন্তু মূলধন বা পুঁজিৰ অভাৱৰ কাৰণে আমাৰ দেশত বিশেষকৈ গাঁও অঞ্চলত প্ৰয়োজনৰ তুলনাত এই ব্যৱস্থাসমূহ আজিও সীমিত। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ক্ৰমে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমৰ্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে এই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলায়। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। আমাৰ দেশৰ বুজন সংখ্যক লোক অন্ধবিশ্বাস আৰু কুসংস্কাৰত বিশ্বাসী। এই লোকসকল বৈজ্ঞানিক আৰু পৰিৱৰ্তনশীল চিন্তাধাৰাৰ পৰিপন্থী, যাৰ ফলত তেওঁলোক উন্নত মানৱ সম্পদ হিচাপে গঢ়ি উঠিব পৰা নাই। গণতান্ত্ৰিক ব্যৱস্থাইও আমাৰ দেশৰ লোকৰ ধৰ্মীয় বিষমতা, ভাষাভিত্তিক বিষমতা, জাতি আৰু গোষ্ঠীভিত্তিক বিষমতা, লিংগ বিষমতা আৰু অঞ্চলভিত্তিক বিষমতা আঁতৰ কৰিব পৰা নাই। এই বিষমতাই আজি মানুহৰ মাজত এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যিয়ে সমাজৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰিছে।